বৰপেটা জিলাৰ সৰ্থেবাৰীত দুই খেতিয়ক পতি পত্নীয়ে কৃষি ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা। ষ্ট্ৰবেৰী খেতিৰে 2 বিঘা মাটিৰ পৰা বছৰি 3 লাখ টকা উপাৰ্জনৰ লক্ষ্য খেতিয়ক দম্পতীৰ। সৰ্থেবাৰীৰ সমীপৰ কমাৰপাৰা গাঁৱৰ খেতিয়ক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই ডেকা লহপহকৈ বাঢ়ি অহা ষ্ট্ৰবেৰী খেতি পথাৰত এনেদৰে ব্যস্ত দুই পতি পত্নী। দুই পতি পত্নীয়ে 2 বিঘা মাটিত ৰোপণ কৰিছে 6,000 ষ্ট্ৰবেৰীৰ পুলি। কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ষ্ট্ৰবেৰী পুলিবোৰ খেতিয়ক পতি পত্নীৰ আদৰ যত্নত ঠন ধৰি উঠাৰ লগতে ষ্ট্ৰবেৰী গছবোৰত লমালমে লাগিছে ফল। পকিবলৈ ধৰা ষ্ট্ৰবেৰী বিভিন্ন ঠাইলৈ প্ৰতি কিলোত 300 টকাকৈ বিক্ৰী কৰি আছে। আৰু তেওঁলোকৰ আশা নৱপ্ৰজন্মই স্বাৱলম্বিতাৰ আদৰ্শেৰে জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ ক্ষেত্ৰত ল'ব লাগিব অগ্ৰণী ভূমিকা। আগবঢ়াইছো আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ এক বিশেষ ৰিপৰ্ট। আমি আজি উপস্থিত আছো বৰপেটা সৰ্থেবাৰীৰ কামাৰপাৰা গাঁৱত আৰু মোৰ ইয়াত দেখিবলৈ পাইছে, মোৰ পিছফালে দেখিবলৈ পাইছে ষ্ট্ৰবেৰীৰ খেতি। মোৰ সহযোগী দেখুৱাব কি সুন্দৰকৈ ষ্ট্ৰবেৰী লাগি আছে। দেখিছে ষ্ট্ৰবেৰী দেখাতে সুন্দৰ আৰু ইয়াৰ চাহিদাও ভাল, ইয়াৰ মাৰ্কেটখনো ভাল, খুবেই ভাল। আৰু মই যাম তেওঁ আদৰ্শ খেতিয়ক পৰমেশ্বৰ ডেকা। আচলতে মই খেতিটোক এটা শিল্প হিচাপে লওঁ। আমাৰ চিত্ৰশিল্পীসকলে ৰং আৰু তুলিকাৰে কেনভাছত ছবি আঁকে। আমি ঘাম আৰু পৰিশ্ৰমেৰে পথাৰত ছবি আঁকো। আমাৰ ছবিটো হ'ল সেউজীয়া ছবি, জীয়া ছবি। আৰু এই কৃষি এটা শিল্প, যি শিল্পই আমাক জীয়াই ৰাখে। গতিকে মোৰ গতানুগতিক খেতি মই তেনেকৈ কম কৰোঁ। সাধাৰণতে মই ব্লেক ৰাইচৰ পৰা ড্ৰেগন ফ্ৰুটৰ পৰা ষ্ট্ৰবেৰী কৰোঁ। ষ্ট্ৰবেৰী আজি 5 বছৰ হ'ল কৰা। আপোনালোকেতো দেখিছে ষ্ট্ৰবেৰীত মই যথেষ্ট সফল। যোৱা বছৰ অৱশ্যে